ভুই ৰুলোঁ আমি ইয়াত 3 বিঘা মাটি ৰুইছিলোঁ আৰু ইয়াত কিছু পানী মাৰিছে আৰু সেয়ে আকৌ এতিয়া সাজি দিলোঁ অলপ খেতি পথাৰত লাগি আছোঁ লকডাউনৰ সময়ছোৱাত আৰু অকণমান সময় এনেকৈ দি আছোঁ আমি পথাৰলৈ আহি সেউজ পৰিৱেশটো চাই ভাল লাগিছে দেখিছে আপোনালোকে সেউজ পৰিৱেশ গোটেই পথাৰখন ইতিমধ্যে মানুহ ৰোৱা হৈ গ'ল আৰু এতিয়া ভাগৰবোৰ কমি গৈছে এইবোৰ চাই ভাল লাগে আজি অলপ ভুইবোৰ আকৌ নোহোৱাকৈ ৰুই দিছোঁ বেয়া হৈ গৈছিলে পানী মাৰিছে এই ভুই ৰুইছিলে এই নষ্টহে কৰিছে কচি মেচি একদম চেচ কৰি দিছে